हेलो फ्रेंड्स मोर बंदिता बेबी क्रिएशन चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে পুনৰ এটা নতুন ভিডিঅ' লৈ আগবাঢ়ি আহিছো। আজি মই আপোনালোকৰ কাৰণে গাহৰি মাংস আৰু মাটি দাইলৰ এটা ৰেচিপি লৈ আহিছো। খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে যিসকলে খোৱা নাই তেতিয়াহ'লে তেওঁলোকে ট্ৰাই কৰি চাব পাৰিব। আৰু যিসকলে খাইছে তেওঁলোকে আহি কমেণ্ট বক্সত জনাব কেনেকুৱা পায়। মই কেনেদৰে বনাইছোঁ ইয়াক জানিবলৈ ভিডিঅ'টো আগলৈ চাই থাকিব। এতিয়া আমি ৰেচিপিটোলৈ আগবাঢ়ো। ৰেচিপিটোৰ কাৰণে মই মাটি দাইল লৈছোঁ। এইখিনি মই 1 ঘণ্টামান তিয়াই ল'লোঁ আৰু লগতে গাহৰি মাংস লৈছোঁ। এতিয়া মই এখন কেৰাহীত তেল গৰম কৰি লৈ তাত পিঁয়াজ এড কৰি দিছোঁ। এইখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াত মই এতিয়া কেইটামান গোটা ধনিয়া দিছোঁ। এইখিনি ভালকৈ মিলাই ল'ম। এতিয়া মই ইয়াত ৰেড চিলি পাউডাৰ দিছোঁ। অলপ গৰম মছলা এড কৰি দিছোঁ। মই বেছি মছলা ইউজ কৰা নাই। এতিয়া মই হালধি এড কৰি লৈছোঁ ইয়াৰ লগত। আৰু তাৰপিছত মই অকণমান আদা নহৰু পেষ্ট দি ল'ম। পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াত বইল কৰি লোৱা মাংসখিনি এড কৰি ল'ম। মাংসখিনি মই আধা বইল কৰি লৈছোঁ, একেবাৰে বইল কৰি লোৱা নাই। আৰু অলপ সময় মই সিজাই ল'ম এইখিনি। এয়া চাওক মাংসৰ পৰা কি ধুনীয়াকৈ তেলখিনি ওলাই আহিছে। এতিয়া মই এইখিনি অকণমান ল'ম যাতে লাগি নধৰে। মাংসখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ আহিছে আৰু মই এতিয়া ইয়াত মাটি দাইলখিনি এড কৰি ল'ম। মই মাটি দাইলখিনি তিয়াই লৈছিলোঁ আৰু এইখিনি ভালদৰে ধুই বাকলি গুচাই লৈছোঁ আৰু এইখিনি এতিয়া বইল কৰি মই নমাই ল'লোঁ। এতিয়া মই মাটি দাইলখিনি মাংসৰ লগত দি ল'ম। তাৰপাছত অকণমান সময় মই ভাজি ল'ম যাতে ভালদৰে মিক্স হৈ যায় আৰু সকলো মছলা ইয়াৰ লগত সোমাই যায়। এতিয়া ইয়াত মই গৰম পানী এড কৰি লৈছোঁ। অলপ সৰহকৈ মই এতিয়া গৰম পানী দি ল'ম। তাৰপিছত ঢাকন দি সময়ৰ কাৰণে সিজাই ল'ম। এইখিনি এতিয়া ধুনীয়াকৈ অকণমান ডাঠ হৈ আহিছে। ইয়াত মই এতিয়া কাটি লোৱা বিলাহী এড কৰি লৈছোঁ।
পুনৰ মই এবাৰ আদা নহৰু পেষ্ট দি লৈছোঁ। এই ৰেচিপিটো যিসকলে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। খাবলৈ খুবেই টেষ্টি হয় আৰু আপোনালোকেও খাই ভাল পাব বুলি আশা কৰিছোঁ। এতিয়া ইয়াত মই কেঁচা জলকীয়া কাটি দিছোঁ। বেছি সৰহকৈ দিয়া নাই, আমি ইমান জলকীয়া খোৱা নহয় আৰু ৰেড চিলি পাউডাৰ দিছিলোঁ অলপ আগতে, সেইকাৰণে। এতিয়া মই ইয়াত নিমখ এড কৰি লৈছোঁ সোৱাদ অনুযায়ী। এতিয়া মই ইয়াত মান ধনিয়া দি ল'ম। মান ধনিয়া দিলে খাবলৈ খুব ভাল লাগে আৰু এইটো সময়ত এইটো ধনিয়া পাবলৈও নাই, কিন্তু মান ধনিয়াটো বেষ্ট হয় এইটো ৰেচিপিত। এয়া খাবৰ বাবে এতিয়া ৰেডি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি এইখিনি নমাই ল'ম। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।